এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। কাৰণ কাইলৈ হৈছে ৩১ তাৰিখ আৰু ঘোষণা কৰা হ'ব নেকি এইচএছৰ ফলাফল। কিছুদিন পূৰ্বে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰি দিছিলে যেন ৩১ মে'ত ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল। ছ'চিয়েল মিডিয়াত এতিয়াও ট্ৰেণ্ডিঙত আছে বা চৰ্চিত হৈ আছে যেন ৩১ তাৰিখে ৩১ মে'ত ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল। আৰু সঁচাকৈয়ে ঘোষণা কৰা হ'ব নেকি ৩১ মে'ত এইচএছৰ ফলাফল, তাক লৈ বহু চৰ্চিত হৈ আছে ছ'চিয়েল মিডিয়াত। আৰু ইফালে বিভ্ৰান্তত পৰিছে ছাত্ৰ ছাত্ৰীসকলে। তেওঁলোকে চিন্তা কৰি আছে যেন এইচএছৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব। কিন্তু আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ পৰা এনেকুৱা কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে জাৰি কৰা নাই, যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বহু চিন্তিতত পৰিছে। ৰিজাল্টটো লৈ যাতে বহুত হাইপ নহয় আৰু ই এটা চিৰচৰিত পৰম্পৰা হয়, যাতে পৰীক্ষা দিছোঁ ৰিজাল্ট দিছে ইমানেই, নহ'লে ই ষ্টেণ্ড কৰিছে, ই ফাৰ্ষ্ট ডিভিজন পাইছে, যিমানটো আমি হুলস্থুল কৰোঁ, থাৰ্ড ডিভিজন পোৱা ল'ৰাকেইটাই নিজকে একেবাৰে সমাজত বাস কৰাৰ অনুপযোগী বুলি ভাবিব আৰম্ভ কৰে। সেইকাৰণে এইবিলাক আমাৰ পৰীক্ষা সংস্কাৰ বা শিক্ষা সংস্কাৰৰে এটা সিদ্ধান্ত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে গম পাইছা যেন হিমন্ত বিশ্ব শৰ্মাই কি ক'লে। কথাখিনি শুনি তোমালোকে অৱশ্যেই গম পাইছা যেন ঠিক মেট্ৰিকৰ দৰে এইচএছৰ ফলাফল ঘোষণা হ'ব পাৰে, হঠাতে ঘোষণা হ'ব পাৰে, বা ৮ বজাত কৈ দিব বা মেছেজ কৰি দিব আৰু 10 বজাত ৰিজাল্টটো ঘোষণা কৰি দিব। তো ঠিক মেট্ৰিকৰ দৰে এইচএছৰ ফলাফল ঘোষণা হ'ব পাৰে চাগে, হঠাতে হ'ব পাৰে। গতিকে তোমালোকে চিন্তিত হৈ আছা চাগে। এই খবৰটো শুনি তোমালোকৰ চাগে অকণ চিন্তাটো কমিব। তোমালোকক আগতীয়াকৈ যদি ডেটটো জনাই দিয়ে, তেতিয়া তাৰমানে তোমালোকে এটা মানসিক চাপ আহি পৰে তোমালোকৰ। তো তাৰ প্ৰতি লক্ষ্য ৰাখি হিমন্ত বিশ্ব শৰ্মাই অকণ মানে ভাবি চিন্তি কেনে তোমালোকৰ পৰীক্ষাটোৰ ফলাফল ঘোষণা কৰিব। ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিছে, তেতিয়াহ'লে তোমালোকে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্ট বক্সত জনাই দিবা তোমালোকৰ কেনেধৰণৰ অফিচিয়েল আপডেটবিলাক লাগে। থেংক ইউ।